আজি স্কুল নাযাওঁ দেই। আজি যদি স্কুল যাওঁ নাই মোৰ মাৰ খোৱাটো খাটাং। সেইকাৰণে কিবা এটা বুদ্ধি পাঙি আজি যেনে তেনে ঘৰতে থাকিব লাগিব। ঐ ল'ৰা, আজি স্কুললৈ নাযাওঁ নি? গাটো ভাল লগা নাই, সেইকাৰণে নাযাওঁ আজি। কি হৈছেনো? পেটৰ বিষ মোৰ। সেইকাৰণে মই ডক্তৰজন ফোন কৰি পিনি মাতি দিওঁ আকৌ। ইহঁতৰ পৰা মানে বুদ্ধি এটাও সাজিব নোৱাৰে। তই আকৌ মিছামিছিকে ডক্তৰ মাতিব নালাগে। আজি স্কুলত ছাৰে নেওতা মুখস্থ লোৱাৰ কথা আছিলে নহয়। তোক কোনে ক'লে? কেলে তোৰ লগৰ ৰমেনে কালি মোক কৈ থৈ গৈছে আকৌ। এই ৰমেনটোৱে কালি ক'বলৈ দৰকাৰ নাই নহয়। ৰহ, মই তেন্তে এটা কাম কৰোঁ, ছাৰক আজি আমাৰ ঘৰলৈকে মাতি দিওঁ। চেছ। হেল্ল' ছাৰ, আমাৰ বিজয় গাটো বেয়া, সেইকাৰণে আজি আপুনি আমাৰ ঘৰতে তাৰ নেওতাখন মুখস্থ লওক আহক। ৰহ, ছাৰ আহিব এতিয়া। আজি মই মৰিলোঁ। হৌৱা ছাৰ আহিলেই দেখোন। ই কুত্তা মানে সঁচাকে ওলালেহি। বিজয়, তোমাৰ গা বেয়া নি? ইচ, তাৰ মাত শুনা। বিজয়, কালি তুমি অংককেইটা চালানে বাৰু? যিটো কাৰণে স্কুল নোযোৱাকৈ আছিলোঁ সেইটো কামকে হ'ল। তুমি কিবা কৈছা নি বিজয়? একো নাই কৰা ছাৰ। মই তেন্তে যাওঁ দেই ছাৰ। ভাগ্য ভাল, মাৰ আগত লাজ নাপালোঁ দেই। যাওক যাওক। পাছে চাৰিয়ে কিমান? কি উত্তৰ দিম এতিয়া? কালি একো নপঢ়িলোঁ নহয়। কোৱা আকৌ বিজয়। খং উঠিবতে ইয়াক মাৰিয়ে পেলাম। 10 ছাৰ। গৰু সেইটোও নাজানো। ই আজি মোক ফালিব যেন পাইছোঁ। ঘৰত ফাঁকি মাৰি পিনি বহি আছ। ইয়াক কোনে ক'লে বে মই ফাঁকি মাৰিছোঁ বুলি? তোৰ ভনীয়েৰে কৈছে মোক। ঘৰখনো সকলো মানুহ মোৰ হতটো নিবে। এতিয়া বিচনাতে পেট পেলাই থাক। মই পেট পেলাওঁ বা যি নকৰোঁ, ইয়াৰ কি হ'ল? আৰু শুন, কাইলৈ স্কুললৈ যাবি। মই এতিয়া যাওঁ। এইবোৰৰ পৰা মানে ঘৰতো শান্তি নাই। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।